হাই গাইজ, আজি আছো পৰশুৰাম কুণ্ড। আমি ৰাতিপুৱাকে আহিছিলো, চ' অলপ কিমান টাইম লাগিছে ধেমাজিৰ পৰা? আমি 2টামান বজাৰ পৰা ওলালো। ৰাতি 2টা বজাৰ পৰা আহি এতিয়া পাইছোহি। চ' মাজত বহুত অকোৱা পকোৱা ৰাস্তা, চ' এনেকুৱা অলপ দেখুৱাই দিছো। এইফালে তাৰপিছত এইফালে আপোনাৰ বজাৰ আছে, তাৰপিছত এইফালে আমি সোমাই গৈ থাকোঁতে আপোনালোকক দেখুৱাই গৈ থাকিব। চ' চাই থাকিব। চ' এইফালে বজাৰ কৰি দিয়া আছে, চলিতা ধূপ চুপ তাত জ্বলাব লাগিবতো। এণ্ড চাওঁ এইফালে দোষ্ট আৰু কি গাইজ, আজি মই আছো পৰশুৰাম কুণ্ড এণ্ড এইটো ফাৰ্ষ্ট ষ্টেপ। আৰু কিমান ওপৰলৈ উঠিব লাগিব গমেই নাপাওঁ। ইউটিউবত চাইছিলোঁ 1 ঘণ্টামান উঠিব লাগিব। চ' চাওঁ কিমান দূৰ খোজকাঢ়িব পাৰোঁ। আজি মোৰ এনাৰ্জি গম পাব আপোনালোকে কিমানলৈকে পাৰোঁ। কিবা এটা পৰশুৰাম কুণ্ডৰ বিষয়ে কি জানে কওক আৰু। আজি ইমানেই ভাল লাগিছে পৰশুৰাম কুণ্ড আহি, মন একদম প্ৰকাশ কৰিব নোৱাৰি। মানে ইমানেই ধুনীয়া পৰিৱেশ। চাওক, ঠাণ্ডা কিন্তু অলপ বেছি ইয়াত, ঠাণ্ডা বেছি। চাওক কিমান ওপৰত উঠিলে, চাওক চিৰি চাওক। আচ্ছা, চ' ভাই এইটো চৰাইদেউৰ পৰা আহিছিলে 290 ষ্টেপছ বাকী আছে আৰু। চ' আমি গৈ আছো, কিমান পাৰোঁ যাওঁচোন। ওপৰৰ পৰা এইটো চাওক, ইমান হাৱা, ফ্ৰেছ হাৱা মাৰি আছে। চ' ইয়াত মানুহ থাকি ভাল লাগে, ফ্ৰেছ হাৱা। আৰু তলত ব্ৰহ্মপুত্ৰ হ'ব না, চিয়াং নে ব্ৰহ্মপুত্ৰ বৈ আছে। পৰিষ্কাৰ পানী হয়, খাব পাৰিব কিন্তু নাখাব আপোনালোকে। ইয়াত একচুৱেলি গা ধুই হেৰিকেইটা পেলাইগে। চ' ইয়াত একচুৱেলি লেতেৰাও জমা হৈছে। চ' মানুহকেইটা এইটো ধ্যান দিয়া নাই, কিন্তু তাৰ ওপৰত হেৰি কৰিব লাগে। একচুৱেলি ইয়াত গা ধুলে লেতেৰাকেইটা পেলাব নালাগে, তেতিয়া আমাৰ অলপ চাফা হৈ থাকিব। চ' এইফালে চাওক, মৰমৰ ভাইটি, নামটো কৈ দিয়া। সুমন ৰয়। লাইক এণ্ড শ্বেয়াৰ কৰিবা। কৈ দিয়কচোন। লাইক এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দ্য চেনেল। অ'কে, ক'ৰ পৰা আহিছ? মই গুৱাহাটীৰ পৰা আহিছোঁ। গুৱাহাটীৰ পৰা? অ'কে, এই মা দেউতাহঁতৰ এইফালে গুৱাহাটীৰ পৰা আহিছে মানুহ। চাওক, আমিতো ধেমাজিৰ পৰা আহিছোঁ, আমাৰ ওচৰে হয়। হ'লেও আমি গুৱাহাটীৰ পৰা আহিছে। চাওক, ইয়াত মানে কি হয় না, ইয়াত আপোনালোকে যিমান, আমি পাপ কৰি অহা নাই, এনেই আপোনালোকক মানে এক্সপ্ল'ৰ মানে জেগাটো দেখুৱাব আহিছোঁ। কিন্তু ইয়াত বিশেষকৈ কাৰণটো হৈছে, কাৰোবাৰ যদি পেপাই গৈছে, কাৰোবাৰ যদি অলপ হেৰি হৈ যায়, তো পাপটো মানে ইয়াত ধুইগে। তো ধুলে নদীত গা ধুব লাগে, ধুলে মানে অলপ প্ৰাচিত হৈ যায়, মানে ভাল হয়গৈ বুলি কৈছে। চ' আমাৰ তেনেকৈ একো ভুল কাম কৰা নাই, হ'লেও ধুম আৰু। ভাল চাওক, ষ্টেপ 300 অলপ কম হ'ব, কিন্তু 200-250তকৈ বেছি হ'ব। কিন্তু মোৰ গাঁঠিটো বিকাই গৈছে ভৰিৰ। যদি ভৰিত দুখ পাইছে, যদি ভৰি বিষাইছে, আহক এইখনত অলপ বহি লওক। ইয়াতো বহিব পৰা হেৰি আছে, ব্যৱস্থা। বঢ়িয়া, তলত চাওক পুৰা পানী। ইয়াৰ পৰা আমাৰ চাদৰৰ নিচিনা লাগিছে, জুম কৰি দিছোঁ, পুৰা চাওঁ আহি আছে। চ' এইফালে ভিউজ চাওক, তলত চাগে মই এইটো হৈছে তলত পানীৰ কাৰেণ্ট বহুত স্পীডত গৈ আছে। চ' ইয়াৰ প্ৰাকৃতিক দৃশ্যটো বেলেগ আছে। চ' এইফালে চাওক, নদী তেনেকৈ বৈ আছে।
যদি তলত ভিডিঅ' কৰিব পৰা কেপাচিটি থাকে মানে সুবিধা হয় তো কৰি দিম একচুৱেলি তাত মানুহকেইটা গা ধুই আছো মই ভিডিঅ' ল'ব পাৰিম নে নোৱাৰিম তাকে ভাবি আছোঁ মাজত প্ৰকাণ্ড শিল আৰু তলত বহুত কাৰেণ্ট মানে হেৰি নদী বৈ আছে চাউণ্ড বহুত হৈ আছে চ' আপোনালোকে শুনিছেনে নাজানো কিন্তু এইফালে গা ধুই আছে চ' এইফালে মই কেমেৰা নিদিওঁ এণ্ড ইয়াত আছে আপোনাৰ মাইকী চাইকী মানে ইয়াত কাপোৰ চেঞ্জ কৰিব পাৰেগৈ চ' তেনেকৈ আছে এতিয়া আমাৰ বস্তু থাকিলে ওপৰত আকৌ যাব লাগে আনিবলৈ ইয়াত পাওঁতে অৱস্থা বেয়া আছিলে আকৌ বস্তু থাকিলে বোলে তো গাটো ধুলো একদম পানী বহুত ঠাণ্ডা বৰফৰ নিচিনা ভৰি একদম অকৰা হৈ থাকিলে যেনে তেনে হ'লে ধুলো চ' ইয়াত আমি শলিতা জ্বলাই লওঁ গা ধুলোঁ এতিয়া ইয়াত শলিতা জ্বলাই সেৱা এটা কৰি লওঁ চ' ওপৰৰ পৰা অলপ এনেকুৱা অঁ অ'কে এইটো আমাৰ বাবা আছিলে সেৱা তাত দিয়ে চ' গাইছ মই গা ধুলোঁ পানীও বহুত ঠাণ্ডা আছিলে আৰু তাৰ পৰা গা ধুই ইয়াত সেৱা এটা কৰিলোঁ ইয়াত মেইন পূজাৰী থাকে আৰু তাত ধূপ জ্বলাই এইটো পানীটো বৈ আছে যে এইটো ভিতৰৰ পৰা আহিছে পাহাৰৰ মাজৰ পৰা ফালি আহিছে চ' ইয়াত তাত গা ধুই ইয়াতো ধুবগৈ লাগে মেইনটো ইয়াত বুলি কৈছে চ' ইয়াক ফটো লৈ দিব লাগে একচুৱেলি একদম পাৰফেক্ট এংগলত অলপ টাইম ৱেইট কৰিব লাগিব আপোনাৰ বাবা কিমান পৰিষ্কাৰ আছে নিজে চাফা কৰিছে মন্দিৰটো আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় বল 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 আহিছে নাই চল গৰি এইটো বাপেক এইটো বান্দৰৰ বাপেক হেল্ল' এইটো পলালে এইফালে আছে এইটো চাওক বান্দৰো আছে চ' এতিয়া আমি যামগৈ কিন্তু চবচে থিয় চিৰিটো এইটোৱে পালোঁ
বাকীকেইটাতো ঠিকে আছিলে এণ্ড এতিয়াহে আপোনাৰ ময়ে খোজকাঢ়িব পৰা নাই আপোনালোকে কেনেকৈ পাৰিব না চ' এইফালে চাওক আইতাহঁতে মোতকৈ বেছি এনাৰ্জি আছে মই আজি নোৱাৰিছোঁ কেতিয়া ভাত খাবলৈ পাওঁ কেতিয়া পাম লাগি আছে ভাত ভোক লাগি গৈছেগে মই একচুৱেলি 4বাৰ ইয়াত আপডাউন কৰিছোঁ 4বাৰ ফাৰ্ষ্টত আহিছিলোঁ তাৰপিছত বস্তু পাহৰি থাকিলোঁ এনে আকৌ আহিলোঁ চ' ইয়াত সৰু এটা মন্দিৰ এনেকুৱা আপোনাৰ 5-6টামান আছে সৰু সৰু মন্দিৰ ইয়াত সেৱা কৰি লওঁ আমি কলিতা জ্বলাই লওঁ ইয়াত আছে আপোনাৰ তাৰপিছত এইফালে মন্দিৰটো আছে চ' এইদৰে আমি তলৰ পৰা গা ধুই ইয়াত আকৌ ওপৰত মন্দিৰ এটা আছিলে শিৱ মন্দিৰ শিৱলিং এতিয়া দেখিছে আপোনালোকে চ' ইয়াতে সেৱা এটা ল'লোঁ কলিতা জ্বলাই চ' হোম নামাজ চ' ইয়াতো সেৱা কৰিলোঁ আমি এতিয়া জাষ্ট এণ্ড আৰু তেনেকুৱা মানে 5-6টা 12টা 10টালৈকে আছে নেকি ন তেনেকুৱা সৰু সৰু মন্দিৰ ইয়াত বহুত আছে এণ্ড গোটেইকেইটাকে সেৱা কৰিব লাগিছিল একচুৱেলি কিন্তু মোৰ যি অৱস্থা আপোনালোকে চাইছেই কথা ক'ব নোৱাৰা হৈ গৈছোঁ এনেকুৱা ৰাতিপুৱাৰ পৰা একচুৱেলি ভাত নোখোৱাকৈ আহিছিলোঁ যে সেইটো কাৰণে হৈছে চাগে 12টা বজাৰ পৰা চ' এইটো বজাৰ আছিলে আপোনাৰ বাহিৰতে আছে সোমাই অহা জেগাটোতে আছে বজাৰটো চ' ইয়াত আপোনালোকে বজাৰ কৰিব পাৰিবি 10 টকা আহোঁতে কোনে কোনে ল'ব 10 টকা আহিব 10 টকা আহিব 10 টকা চ' ইয়াত আমি মন্দিৰৰ পৰা অলপ 50 মিটাৰ দূৰত মই হোটেল এটা আহিছোঁ হিমালয়া ৰেষ্টুৰেণ্ট খুব ভাল ৰেষ্টুৰেণ্ট এণ্ড পৰিষ্কাৰ চব ইয়াত ভাত পাব এণ্ড ইয়ালৈ আহিছিলোঁ চ' ইয়াত আমি ভাত খাই লওঁ চাওক হোটেলটোৰ নামটো এইটো হিমালয়া ৰেষ্টুৰেণ্ট চ' ভিতৰলৈ মই গৈ আছোঁ আৰু এনেদৰে পৰিষ্কাৰ আৰু আপোনাৰ খাব পৰা মানে বস্তু পায় আৰু ইয়াত ভাত আৰু যি লাগে আৰু চ' ইয়াত পাই যাব তো আপোনালোকে চ' খাব ইয়াত চ' ইয়াত ভাত খোৱাটো দেখুৱাইছোঁ এণ্ড আমি খাইছিলোঁ চিকেন এণ্ড চাৱল ভাত আৰু দালি চ' চাওক এইটো শেষৰ দৃশ্যটো মানে খাই শেষে হওঁ অৱস্থা চ' এইটো এনেকৈ চ' এইফালে আমি আহিলোঁগৈ এইফালে দুখন গাড়ী লৈ আহিছিলোঁ এণ্ড চ' অলপ দেখুৱাই দিওঁ একচুৱেলিটো চিনেৰীটো কেনেকুৱা চ' এইফালে আহক কোনে কোনে ফটো লয় বহুত ওপৰত আছোঁ ইয়াৰ পৰা কিমান অনুমান কৰিব পাৰিছে আপোনালোকে চ' ইয়াত খুবেই ভাল চিনেৰী আহিছে আপোনালোকে কি কয় আহিব মন যোৱা নাই নেকি আহিব আৰু য'ত আমি ভাত খাইছিলোঁ এইটো মানে 50 মিটাৰমান হ'ব তাৰ পৰা অলপ জাষ্ট আহি পিনি অলপ আগত আছে চ' ইয়াত ভাত চাত খাবলৈ একো প্ৰব্লেম নাই কিন্তু পানী বহুত ঠাণ্ডা পালোঁ গা ধুই ভাল লাগিলে মাথা গাড়ী চলাই পাহাৰৰ ওপৰত আমি আহিছিলোঁ সেইটো ছাইডে গৈছোঁগৈ দুচৰা ছাইডে আহিছোঁগৈ ইয়াত গাড়ী ঘোঁৰা চব চলিছে কিন্তু তাত আমি গৈছিলোঁ অকল আমিয়ে গৈছোঁ গোটেই পাহাৰ একদম ওপৰত মানে পাহাৰৰ টপত চ' এইফালে তেঞ্জু আছিলে নে কি আছিলে এইটো তেজু তো তেজু ছাইডে আপোনালোকে নাহিব এইটো ছাইডে বহুত জংঘল আৰু পাহাৰটো বহুত একা বেকা এণ্ড বহুত খাতৰনাক আছে গাড়ী আৰু ক্ৰছ কৰিব নোৱাৰি কিন্তু আমি আহিছোঁ সেইটো ছাইডে নামচাই ছাইডে এতিয়া যামগৈ
এণ্ড তেনেকুৱা চ' আমি নাজানিছিলোঁ এইটো কাৰণে তেজু চাইডে আমি গুচি গ'লোঁ এতিয়া যাওঁতে এইটো চাইডে যাওঁগৈ চ' ইয়াত পাহাৰৰ কিছুমান ফ্ৰেছ মাল কি কয় এইটো মোক কম দাঙিম বেল আই এইটো আমাৰ হেৰিত বেল আই বুলি কয় এইটো আপোনালোকে কি কয় নাজানো কিন্তু খাব পাৰে না খাব পাৰে না এইটো টেষ্ট কৰি চাওঁ নেকি মই খাই পোৱা নাই কিন্তু নাখাওঁ নেকি বহুত দূৰ এতিয়াও যাব লাগে চ' পৰশুৰাম কুণ্ডৰ মেইন কাহিনীটো আপোনালোকক কৈছিলোঁ হ'লেও এতিয়া মই ৰিপিট কৰি দিছোঁ একচুৱেলি পৰশুৰাম কুণ্ডটো এটা কাহিনী থকা জেগা হয় য'ত নেকি পৰশুৰামে নিজৰ মাকক যেতিয়া কাটিছিলে হেৰিটো মূৰটো পৰশুৰাম কুণ্ডই যেতিয়া মাকক মূৰটো কাটিছিলে তো তেতিয়া এটা পাপ লাগিছিলে তো পৰশুৰামৰ চ' এইটোত মানে অভিশাপ নিচিনাকৈ এটা পাপ থাকিলে চ' এইটো পাপটো হেৰি কৰিবৰ কাৰণে পুণ্য হ'বৰ কাৰণে সি বহুত চেষ্টা কৰিছিলে কাৰণ মাকক মৰাৰ লগে লগে কুঠাৰটো হাতত লাগি ধৰিছিলে তো এইটো যোৱা নাছিলে চ' তাৰ কাৰণে আহি পিনি চব জেগাতে ঘূৰিলে আৰু চবতে একো গা ধুই একো কৰিব নোৱাৰিলে চ' ইয়াত লাষ্টত গৈ ইয়াত আহি ইয়াতে মানে পুণ্য হ'লগৈ বুলি তেনেকৈ মানে এটা কাহিনী এটা আছে চ' ইয়াত চবে গা ধুৱে বা আহি পিনি গোটেই যিমান মানুহৰ ভাল বেয়া লাইফত যিমান কৰিছে তো এটা পুণ্য পাবৰ বাবে এটা ভাল লাইফ বা ভাল হেৰি এটা পাবৰ কাৰণে ইয়াত গা ধুবলৈ আহে এইটো মানুহৰ এটা বিশ্বাস থাকিলে চ' এইটো কাৰণে আহিছে কিন্তু আমিও তেনেকৈ আহিছিলোঁ লগৰ কেইটামানৰ লগত আহিছিলোঁ চ' আপোনালোকক দেখুৱালোঁ এণ্ড গা ধুইও দেখুৱাইছোঁ এণ্ড ইয়াৰ প্ৰাকৃতিক দৃশ্য খুবেই ভাল আৰু ইয়াৰ যিটো নেকি হাৱাটো ফ্ৰেছ খুবেই ভাল হাৱা মাৰে এণ্ড তেনেকুৱা আৰু কাহিনীটো ইমানেই মই জানিছিলোঁ